বন্ধু-বান্ধৱীসকল মই তফাজুল আপোনালোকে চাই আছে আমাৰ চেনেল টিএচ টেক আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'লৈ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যিসকল লোকে 2022-23 চনত চৰকাৰী ঘৰ পাব যিসকলৰ নাম আছে তেওঁলোকে ঘৰসমূহ কেনেকৈ বনাব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিম ইয়াতে চাওক লিখা আছে এছাম বুলি লিখা আছে এই পিডিএফটো মই ইন্টাৰনেটৰ পৰা ডাউনলোড কৰি লৈছো আৰু ইয়াতে আপোনালোকে চাব পাৰে জোন এ জোন বি জোন সি জোন ডি জোন ই এই পাঁচটা ভাগত ভাগ কৰা হৈছে এখন অসমৰ মেপ হয় ইয়াতে ভাগ কৰা হৈছে আপোনালোকক মই ঘৰৰ আকৃতিসমূহৰ লগতে কোন ডিস্ট্ৰিক্টত কোনটো ঘৰ পৰিছে সেই সকলোসমূহ এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাই দিম ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ইয়াতে লিখা আছে AS01 জোন A AS02 জোন B AS03 জোন C AS04 জোন D AS05 জোন E AS06 জোন C এনেকুৱাকৈ টাইপৰ ঘৰ ইয়াতে আকৃতিসমূহ দিয়া আছে এইসমূহ কোন ডিস্ট্ৰিক্টত পৰিব সেইসমূহ আমি জানিব লাগিব আৰু আপোনালোকে এনেকুৱাকৈ ঘৰসমূহ বনাব লাগিব এতিয়া হক তলফালে ইয়াতে আছে AS01 মানে জোন A জোন এ যিসমূহ ডিস্ট্ৰিক্ট পৰিছে যেনে বৰপেটা নলবাৰী দৰং মৰিগাঁও some parts of কামৰূপ নগাঁও গোলাঘাট and south of শোণিতপুৰ এই কেইখন ডিস্ট্ৰিক্টত ঘৰসমূহ এনেকুৱাকৈ বনাব লাগিব ইয়াতে সাইড ভিউটো দেখুৱাই দিছে সাইডত আৰু এইফালে এনেকুৱাকৈ ভিউ দেখাইছে সন্মুখৰ ভিউটো দেখুৱাইছে আপোনালোকে এনেকুৱাকৈ ঘৰসমূহ বনাব লাগিব এতিয়া মই তলফালে আহিছো ইয়াতে আছে AS02 মানে জোন বি কোন সকল পৰিছে ধেমাজি লখিমপুৰ যোৰহাট আৰু শিৱসাগৰ এই কেইখন ডিস্ট্ৰিক্ট জোন বিত পৰিছে তেওঁলোকে এনেকুৱাকৈ ঘৰসমূহ বনাব লাগিব তাৰ পিছত তলফালে আহিছো ইয়াতে আছে AS03 এটো জোন সি যিসকল কেইখন ডিস্ট্ৰিক্ট পৰিছে সেই ডিস্ট্ৰিক্ট কেইখনত ঘৰসমূহ এনেকুৱাকৈ বনাব লাগিব জোন সিত পৰিছে কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুখন ডিস্ট্ৰিক্ট পৰিছে জোন সিত যদি আপোনালোকে এই দুখন ডিস্ট্ৰিক্টৰ ভিতৰত পৰে তেনেহলে আপোনালোকেও এনেকুৱাকৈ ঘৰসমূহ বনাব লাগিব এতিয়া তলফালে আহক ইয়াতে আছে AS04 মানে এইটো হল জোন ডিত কোনকেইখন ডিস্ট্ৰিক্ট পৰিছে কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি শোণিতপুৰ বঙাইগাঁও ধুবুৰী গোৱালপাৰা কামৰূপ এণ্ড সাউথ গোলাঘাট এই কেইখন ডিস্ট্ৰিক্ট জোন ডিত পৰিছে যদি আপুনি জোন ডিৰ মানুহ হয় তেনেহলে এনেকুৱাকৈ ঘৰসমূহ বনাব লাগিব আপোনালোকে যেটো চৰকাৰী ঘৰ পাব সেই ঘৰটো এনেকুৱাকৈ বনাব লাগিব এতিয়া তলফালে আহিছো AS05 এটো হল জোন ই জোন ইত পৰিছে কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি এই তিনিখন ডিস্ট্ৰিক্ট জোন ইত পৰিছে আপোনালোকে যদি জোন ইৰ মানুহ হয় তেনেহলে এনেকুৱাকৈ ঘৰসমূহ বনাব লাগিব এতিয়া আপোনালোকে ভিডিঅ'টোত চৰকাৰী নিয়মটো গম পাই গল আপোনালোকে নিজে নিজৰ পঞ্চায়তত গৈ আলোচনা কৰি ল'ব পাৰে যে এনেকুৱাকৈ ঘৰটো বনাম নে নিজৰ ইচ্ছামতে বনাব পাৰিম সেইটো আপোনালোকে গৈ পেলাই পঞ্চায়তত আলোচনা কৰিব পাৰিব আৰু যদি তেওঁলোকে কিবা নিয়ম কৈ দিয়ে তেনেহলে আপোনালোকে সেই হিচাপত বনাব পাৰিব